Oh my god. নাৰিকলৰ পোৱালি। আমাৰ চুঙা পিঠা এই বঢ়িয়া টেষ্ট আছে একদম। এটা আপোনালোকৰ ওচৰৰ পৰা ধোঁৱা ওলাই আছে। কিন্তু মিষ্টাৰ আখটাৰে বহুত খালে আমি খাবই নাপালোঁ। ধুনীয়া সোৱাদ হৈছে বাঁহৰ চুঙাৰ পিঠা ভাল লাগিছে খাই আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব খাই ভাল পাব আৰু আপোনালোকে চুঙা পিঠা খাইছেনে তো আজি আমি খাব ওলাইছোঁ চুঙা পিঠা আৰু এফালে আমি চুঙা ৰেডি হৈ আছে চুঙা কাটি এফালে ৰেডি হৈ গ'ল আৰু নাৰিকল লাগিব নাৰিকল নহ'লেও চলি যায় কিন্তু আমি অলপ টেষ্টৰ কাৰণে আমি নাৰিকল দিম যিহেতু তো এইটো নাৰিকল কাটি আছোঁ মই আৰু তো চাই থাকক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এফালে চুঙা হৈ গ'ল ৰেডি আৰু এফালে নাৰিকল কাটা হোৱাই নাই চুঙা পুৰা কাটি অনা হৈছে দেখিছে বাৰীৰ পৰা কাটি অনা আমাৰ এখন বাঁহতলি আছে ইয়াৰ পৰা কাটি আনিছোঁ ধুনীয়াকৈ নাৰিকল ফালা আৰম্ভ হৈছে নাৰিকল ফালা আগত বোলে এইয়া নাৰিকল ঘৰ চুঙা পিঠা হ'ল এনেকৈ কৈ ল'ব লাগে তাৰপিছত এনেকৈ ফালিব লাগে এই মজা এইটো কি চা নাৰিকলৰ পোৱালি গাৰ্লিক নিচিনা আৰু এয়া নাৰিকল হৈ গ'ল ৰেডি নাৰিকল কাটি একদম পূৰা ৰেডি কৰি লৈছোঁ আৰু এয়া চাওক আপোনালোকক যদি কোনোবাই বাঁহ দিছে তো চিন্তা নকৰিব একদম কাটি কুটি পূৰা চুঙা পিঠা খাই দিওঁ আৰু আজি বিহুৰ মানে পিছৰ দিনটো আজি তো আমি আহিছোঁ আজি ৰহা নহয় একচুৱেলি এইখিনি আহঁতগুৰি আহিছোঁ আৰু আহঁতগুৰিত আহিছোঁ আমি কিহৰ কাৰণে আহিছোঁ আহঁতগুৰিত একদম মহৰ যুঁজৰ কাৰণে বিখ্যাত সকলোৱে জানে তো মহৰ যুঁজ হৈছেনে নাই এবাৰ কনফাৰ্ম নহয় তথাপিও আহিছোঁ চাবলৈ তো গৈ থাকোঁ আমি হৈছেনে নাই দেখুৱাম আপোনালোকক আৰু আহি গ'ল ট্ৰেইন ৰৈ দিলোঁ আমি আৰু ট্ৰেইন পাৰ হৈ লওক আমি গৈ আছোঁ চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু আমি ৰহা পালোঁ আহি আৰু চাওক কিমান ভিৰ হৈছে গাড়ীৰ মহজুঁ চাবলৈ চাওক কিমান মানুহ আহিছে আৰু ব'লক আমি চাই থাকোঁ আৰু ওপৰৰ পৰা এয়া চাওক এইবাৰ ইমান বেছি মানুহ হোৱা নাই এইবাৰ অলপ কম মানুহ হৈছে আৰু এইটো হৈছে আমাৰ আহঁতগুৰিত থকা পীযুষ হাজৰিকাৰ ঘৰ আৰু আইমী বৰুৱা তেওঁলোকৰ এইটো পুৰণি ঘৰ আহঁতগুৰিতে আছে এইটো আৰু তেওঁ ঘৰৰ সন্মুখতে হয় এইখন মহৰ যুঁজ আৰু এয়াই হৈছে আহঁতগুৰি মহৰ যুঁজ আমি আহি পালোঁ কিন্তু আহি পোৱা বহুত লেট হ'ল আমাৰ এতিয়া তলত নামি যাওঁ আৰু চাওঁ কি হয় আৰু এই মহটো যে দেখিছে এই মহটোৰ মানে গোটেই ফিল্ডত ফিল্ড চুক্তি দিছে কোনো মহৰ মানে মালিকে এই মহটোৰ লগত যুঁজাব বিচৰা নাই কাৰণ এই মহটোৰ লগত মানে নুযুঁজায় ইমানে শক্তিশালী আৰু আমাৰ অতি দুৰ্ভাগ্য যে কি ক'ম আৰু আমি আহি পাইছোঁ মহৰ যুঁজ শেষ হ'ল এতিয়া মানে বঁটা বিতৰণি আৰম্ভ হ'ব আৰু বৰ্তমান শেষেই হ'ল আৰু মহ যুঁজটো চাব নাপালোঁৱেই কুঁহিয়াৰ লওঁ আৰু কুঁহিয়াৰ লৈ যাই থাকোঁ আৰু ঘৰত লাহে লাহে আমি ৫,০০০ টকা এই মাহটো আগবঢ়াইছোঁ গণেন্দ্ৰ নাপাওক বেয়া নাপাব আপোনালোকক আমি ক'বলৈ বাধ্য হৈছোঁ নক'ব বেয়া নাপাব দেই আপোনালোকে বেয়া নাপাব পাৰ্মানি দিছোঁ তাৰপিছতে আমি হামজা যাম পাই তেখেতক আমি পৰাজয় হৈছিলে তেখেতক আহিব দিছোঁ আমি আঞ্জাক আহিব দিছোঁ আমাৰ ক'বলৈ বাধ্য এইকেইটা নিব্বা এহাল নিব্বা
আৰু সেই জেলপি লওঁ এতিয়া জেলপি খাই গৈ থাকোঁ আৰু ম'হ যুঁজটো চাবই নাপালোঁ গৰম গৰম জেলপি খাই লাহে ধীৰে গৈ থাকোঁ আকৌ চুঙা পিঠা খাবলৈ আছে এইফালে ফোন কৰি আছে আমি চুঙা পিঠা বলক আৰু আমাৰ অহা অলপ দেৰি হৈ গ'ল চুঙা পিঠাত পূৰা বস্তু মানে ভৰাই একদম পূৰা জুইৰ তলত পূৰা দি থৈ দিছে এতিয়া আমি নাপালোঁ আহি কি দিছে গম নাপাওঁ ইয়াৰ ভিতৰত তো চুঙাৰ ওপৰত পূৰা জুই লগাই আছে খেৰৰ জুই তো চুঙা পিঠা বনালে সদায় খেৰৰ জুইত বনাব লাগে তেতিয়া মানে খুব ধুনীয়া হয় আৰু আমি চাওঁ তেতিয়া জুই জ্বলি আছে জুই নুমোৱাৰ পিছত চাওঁ কি হয় হৈ গ'ল ফাইনেলি চুঙা পিঠা হৈ গ'ল এতিয়া উলিয়াই চাম কি হয় আৰু এয়া হৈ গ'ল চুঙা পিঠা ৰেডি আৰু এতিয়া আমি ফালি চাওঁ ভিতৰত কি ওলাই তো আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াতে কি দিয়া হৈছে জানে নেকি ইয়াতে দিয়া হৈছে বৰা চাউল গাখীৰ আৰু মিল্ক মেড এনেকুৱা টেষ্ট হ'বলৈ মানে এইখিনি বস্তু দিয়া গৈছে আৰু খাই পেলাই চাওঁ আমি কিমানখিনি টেষ্ট হয় আৰু আপোনালোকে চুঙা পিঠা খাইছেনে আৰু যদি নাই খোৱা এদিন হ'লেও খাব খুব ধুনীয়া সোৱাদ হৈছে বাঁহৰ চুঙাৰ পিঠা ভাল লাগিছে খাই আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব খাই ভাল পাব আমাৰ চুঙা পিঠা খুব বঢ়িয়া টেষ্ট হৈছে একদম চাওক আপোনালোকৰ ওচৰৰ পৰা চাওক ধোঁৱা ওলাই আছে কিন্তু মিষ্টাৰ আখটাৰে বহুত খালে আমি খাবই নাপালোঁ চব ময়ে খাই দিলোঁ দেখা দে এইবিলাক আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিল তো আজিলৈ বাই